দৈত্য কবধিবে আৰম্ভিলা কুলত পুতনার চেতন সুশীলা ভগৱন্তৰ কৃষ্ণৰ প্ৰথম দৈত্য পুতনা কিয় বধ কৰিলে? ইয়াৰ দ্বাৰা আমাক কি দিলে? পুতনা মানে হ'ল আমাৰ মনৰ সাংসাৰিক মায়ামুখী চিন্তাৰ যোগেদি সৃষ্টি হোৱা দুৰ্গন্ধ, যি দুৰ্গন্ধৰ কবলত পৰিলে আমাৰ চিন্তাবিলাক দেহাত্মা বিবেকৰ সপক্ষে গৈ ধ্বংসমুখী পথত ধৰি দিব লাগিব। সেইকাৰণে কৃষ্ণ নামৰ যোগেদি এই মায়াৰ দ্বাৰা সৃষ্টি হোৱা দুৰ্গন্ধময় সংসাৰৰ অনৈক্যময় অৱস্থাটো আমি নাইকিয়া কৰিব লাগিব। সেইকাৰণে কৈছে যে এওঁলোক ইমানেই আত্মাকাৰ, যাৰ কাৰণে তেওঁলোকে এতিয়া সেই ৰজাক কি কৰে? কৃষ্ণই কৰা লীলাবিলাক নিজে কৰে, আৰু নিজে কৰি তেওঁলোকে তাৰ যোগেদি কি পায়? এটা ৰস পায়, আৰু সেই ৰসে জীৱনত এক যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰে। গতিকে আমি প্ৰত্যেকে তেনেধৰণৰ ৰস আমি ল'ব লাগিব। আমি গুৰুজনাই দি থৈ যোৱা নাটকখন চাই আমাৰ গাঁৱৰ যদুৱে বৰ ভালকৈ নাছিলে, মধুৱে বৰ ভালকৈ বচনটো মাতিলে, এই কথাতে সীমাবদ্ধ নাথাকি সেই নৃত্যটো, সেই নাট্যশৈলীৰ যোগেদি আমাক জীৱনত কি কৰিবলৈ কৈছে? এতিয়া আপোনালোকে চাব, ৰাস বা ভাওনা, ইয়াত যিহেতুকে কৃষ্ণৰ ৰূপবিলাক ভকতে কৰে বুলি কৈছে, সেইকাৰণে বিষয়টো আনিছো। ৰাস বা ভাওনাৰ আগে আগে যেতিয়া ৰাস বা ভাওনাৰ ভাৱৰীয়াবিলাক ওলোৱাৰ আগে আগে কৃষ্ণ বা ৰাস কেন্দ্ৰিকভাৱে এই কৃষ্ণ বা ৰাম ওলোৱাৰ আগতেই সূত্ৰধাৰে সকলোকে এটা কথা কয়। কি বুলি কয়? কৃষ্ণৰূপে প্ৰৱেশ কৰিয়া নিৰন্তৰে হৈ উলবাৰী। হে সমাজৰ লোকসকল, মই তোমালোকক নৃত্য আৰু নাট্যৰ যোগেদি যিজন পৰম ব্ৰহ্ম নাৰায়ণৰ কথা কৈছোঁ, তেওঁ খন্তেক পিছতে ৰাম বা কৃষ্ণৰ ৰূপ লৈ তোমালোকৰ মাজত প্ৰৱেশ কৰিব। তেওঁ কেন্দ্ৰ কৰি কিছুমান চৰিত্ৰৰ দ্বাৰা কিছু কাহিনীৰ সৃষ্টি হ'ব। সেইবিলাক তোমালোকে চোৱা, চাই কি কৰা? তেওঁলোকে কোৱা কথাবিলাক শুনা আৰু ভাবি পেলাই সেই চৰিত্ৰবিলাকৰ অন্তৰালত থকা কাহিনীৰ মূল তত্ত্ব ৰামকৃষ্ণ নামৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত হৈ তাক পালন কৰে। যেনেকে ভাওনাত সূত্ৰধাৰে দিয়া পৰামৰ্শক আমি কাৰ্যকৰী কৰি আনন্দ পাওঁ, আজি ভাগৱতৰ যোগেদিও আমাক তেনেকুৱা ভকতীয়া কিছুমান চৰিত্ৰ পাঠাচাৰ্য কৃপালু বাপসকলে কীৰ্তন কৰিছে। গতিকে তেৰাই চাইছে, আমি সুধিব লাগে, সুধি তাক সেই চৰিত্ৰসমূহক আমি ভাবিব লাগে, আৰু ভাবি
সেই চৰিত্ৰৰ আদৰ্শসমূহ আমি পালন কৰিব লাগে। ভগৱন্তই এই ধৰাধামত আহি নিৰ্গুণ ব্ৰহ্ম হৈ গুণলীলা নকৰাহেঁতেন হ'লহেঁতেন, কিন্তু তেওঁ কৰিলে। কেলে বাৰু? পৰম দুৰ্বোধ আত্মাতত্ব তাৰ জ্ঞানয়ৰ্থে হৰিযত লীলায় অৱতাৰ ধৰা তুমি কৃপাময় হৰিৰ চৰণ ক্ষুধা সিন্ধু তাতে স্নান ক্ৰিয়া কৰে দীনবন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ। গতিকে আত্মাবোধ তত্ত্বটো কলিযুগৰ অল্পায়ু ব্যক্তিৰ কাৰণে বুজি উঠাটো ইমান সহজ নহয়। যেনেকৈ ক্লাছ 1 ক্লাছ 5, 6, 7, 8, 9, 10লৈকে বিভিন্ন ধৰণৰ জ্ঞানবদ্ধ পাঠ থাকে যদিও একো একোটা গল্প কাহিনী বা সাধু সংমিশ্ৰিত কৰি দিয়ে যাতে বিষয়টো বুজিবলৈ সহজ হয়। ঠিক তদ্ৰূপ এই ভাগৱতৰ যোগেদিও হৰিকেন্দ্ৰিক কিছুমান কাহিনীৰ সৃষ্টি কৰিছে, সেয়া সত্য সংকলিতই হওক বা বিনবাচনেই হওক, যাৰ যোগেদি আপুনি আমি এই আত্মাতত্ত্বটো জানিবলৈ বুজিবলৈ আমাৰ সহজ হৈ পৰিব। এই কথাখিনি আমাৰ এতিয়া কৈ আছে। ইয়াৰ পিছত কি ক'ব আমি অকণমান আকৌ পাঠৰ যোগেদি গম ল'ব। অতুলি